আলু পিঁয়াজ বিলাহীৰে অতি সহজে বনাব পৰা ৰেচিপি এতিয়া আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। কৰি তেল গৰম দি জিৰা কেইটামান ফৰণ দিছোঁ, আলুখিনিও স্লাইচ কৰি কাটি লৈছোঁ, পিঁয়াজখিনি এটা ধৰণে কাটি মই দি দিছোঁ, আদা নহৰু পেষ্ট, শুকান জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি দি দিছোঁ। ৰঙচুৱা হ'লে আলুখিনিও ঢালি দিব আৰু নিমখ হালধি দি ভালদৰে সিজিবলৈ দিব। এইফালে মই আটাও লগাই থৈ দিছোঁ আৰু আলুখিনি ভালদৰে সিজিলে বিলাহীখিনিও মই আলুৰ দৰে একেধৰণে কাটি ঢালি দিছোঁ। আলু বিলাহী ভালদৰে সিজি গ'লে ইয়াতে মই অলপমান গৰম মছলা আৰু ধনিয়া পাত দি দিব। এইফালে গৰম গৰম ফুলা ফুলা ৰুটিও হৈ গ'ল আমাৰ। এই ভাজিখন ভাত নাইবা ৰুটি পুৰিৰ লগতো পৰিৱেশন কৰিব পাৰে। গৰম গৰম ৰুটিত ভালদৰে ঘিউ লগাই লৈ এনেদৰে পৰিৱেশন কৰিলোঁ। গৰম গৰম ৰুটিত ঘিউ লগাই ল'লে খাবলৈ খুবেই ভাল হয়।